নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আজি আমি এই ভিডিঅ'টিত কন্যা মীন আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি আৰম্ভ কৰিছোঁ কন্যা ৰাশিৰ পৰা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যিকোনো চৰকাৰী কাম অথবা যিসকল লোকে নেতা অভিনেতা আদিত কাম কৰে তেওঁলোকৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। সম্পত্তি বাহন আদি ক্ৰয়ৰ বাবে এই সময়খিনি হৈছে একেবাৰে উত্তম সময়। হঠাৎ ভাগ্যৰ উদয় হ'ব পাৰে আৰু ভাগ্যৰ উদয় হ'লে আপোনালোকে আৰ্থিক লাভ পাব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। এই সময়খিনিত আপোনালোকৰ যিকোনো চৰ্ম ৰোগ, পেটৰ অসুখ আদি হ'ব পাৰে। যাত্ৰা কিন্তু মনোৰঞ্জনময় হৈ উঠিব পাৰে। মানসিক শান্তিৰ বাবে আপোনালোকে শিৱক আৰাধনা কৰক। দ্বিতীয়তে আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত আকোৰগোজ নহ'বলৈ চেষ্টা কৰিব। যদি আপোনালোকে আকোৰগোজ হৈ অযথা ব্যয় কৰে তেতিয়াহ'লে জুলাই মাহৰ মাজভাগৰ পৰা অত্যাধিক খৰচ কৰিবলগীয়া হ'ব পাৰে। যিকোনো কাৰ্য সম্পত্তি ক্ৰয় আদি ভালদৰে কৰিব পাৰিব। তাৰ বাবে আপোনালোকে অলপ খং কমাই ধৈৰ্য সহকাৰে কামবিলাক কৰিব লাগিব। পিতৃ মাতৃ অথবা ভাতৃ ভগ্নীৰ পৰা সহায় লাভ কৰিব। নতুন চাকৰি লাভৰো যোগ দেখিবলৈ পোৱা গৈছে এই মাহটিত। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰাখিব। যাত্ৰাত শুভ। প্ৰেমত মিলা প্ৰীতিৰ ভাৱ ৰাখক। চন্দ্ৰৰ প্ৰতিকাৰ কৰক। তেতিয়াহ'লে আপোনালোকে এই মাহটি অত্যাধিক সুফল পাব। আৰু শেষত আমি আলোচনা কৰিবলৈ ওলাইছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ছ'চিয়েল মিডিয়াৰ লগত যদি কোনো ব্যক্তি জড়িত হৈ আছে তেওঁলোকে যশস্যা লাভ কৰিব। সঞ্চয় ধন হ'ব। আপোনালোকে যিমান পাৰে অবাবত খৰচ নকৰিবলৈ চেষ্টা কৰক। আপোনালোকে মাতৃৰ পৰা সহায় লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত সমস্যা অথবা বিৰোধীৰ পৰা অশান্তি পাব পাৰে আৰু ইয়াৰ মুক্তিৰ বাবে আপোনালোকে শিৱক আৰাধনা কৰক। সন্তানৰ পৰাও আপোনালোকে সহায় লাভ কৰিব। বিবাদৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰে। জীৱনসংগী অথবা ব্যৱসায়ী সংগীৰ লগত ভাল ব্যৱহাৰ কৰক। বিৰোধীৰ পৰা যিমান পাৰে আপোনালোকে সাৱধানে থাকিবলৈ চেষ্টা কৰক। আৰু যদিহে আমাৰ ভিডিঅ'টি চাই ভাল পালে অথবা লাভান্বিত হয় তেতিয়াহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।